গোপনে আহি সোমালাহি। এয়া যাবৰ কাৰণে ল'ৰাক গা পা ধুৱাই কৰি ৰেডি কৰাইছোঁ। ল'ৰাটোৰ আগত মই মোবাইলটো যিহেতু ৰাখিলোঁ, ল'ৰাটোৱে মোবাইলটোকে চাই আছে, গা ধোৱাক কোনো গুৰুত্বই দিয়া নাই, পূৰা এনজয় কৰি আছে গা ধোৱাটো। হেল্ল' গাইজ, মই প্ৰিয়ংকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ংকাজ ব্লগলৈ। আজি আমি এফালে যাম ভাবিছোঁ, আজি আপোনালোকক শ্বেয়াৰ কৰোঁ, কাৰণ মই আজিলৈকে এটা ব্লগো একো আজিলৈকে দিয়াই নাই মোৰ চেনেলত। তাকে আজি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ক'ত যামতো আপোনালোকে গম পাইছে, ক'ত যাম, কিয় যাম আৰু কোন কোন যাব, সকলোখিনি মই আজি শ্বেয়াৰ কৰিম। ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাব। আৰু ভুল চাগে বহুত হ'ব, কাৰণ আগত কৰা নাই কোনোদিন, তথাপিতো চেষ্টা কৰিছোঁ। চাই যাব ভিডিঅ'টো, নাকাটিব। এতিয়া মই ওলাই লওঁগৈ, কাৰণ ল'ৰাকো উলিয়াব লাগিব, বহুত বেছি দেৰি হৈ যাব। সেইকাৰণে মই ওলাই লওঁগৈ ফাৰ্ষ্টে, তাৰপিছত ওলাই লৈ মই দেখাই আছোঁ কি পিন্ধিলোঁ দেখুৱাম। ঘৰতে যদিও ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু সময়ৰ নাটনিৰ বাবে কৰিব নোৱাৰিলোঁ। আৰু এতিয়া আমি আহি পাই গ'লোঁ জাগীৰোডত থকা দেওশাল শিৱ মন্দিৰত। আৰু তাতে থকা দোকানৰ পৰা আমি এনেদৰে শৰাই কিনি ল'লোঁ। আৰু এতিয়া আমি যাম মন্দিৰৰ ভিতৰলৈ। আৰু তাতে আজি এটা সমস্যা হ'ল কি, তাতে আজি আছিল সোমবাৰ, আৰু সোমবাৰৰ কাৰণে মানুহৰ বহুত ভিৰ আছিল। আমি বহুত সময় ৰ'ব লগা হৈছিলে। সেইকণ সময়তে মোৰ ল'ৰাই বহুত টাইম ঘণ্টা বজাই আছিলে। আৰু আমি তাত পাৰ চৰাই দিছিলোঁ, কাৰণ মই 2019ত যেতিয়া আমি দেওশাল গৈছিলোঁ, তেতিয়া দেখিছিলোঁ এগৰাকী বোৱাৰী মানুহে সন্তানটোৰ নামত এনেকৈ পাৰ দি আছিল। দেখি মানে তেতিয়াই মই ভাবি লৈছিলোঁ যাতে মোৰ যেতিয়া সন্তান হ'ব তেতিয়া ময়ো এনেদৰে পাৰ চৰাই দিম বুলি। আৰু দিছিলোঁ। মোৰ ভয় লাগিলে উৰুৱাই দিবলৈ, কাৰণ পৰি কষ্ট পাব বুলি। তেতিয়া খুৰাজনে এনেকৈ ওপৰত তুলি ৰাখিছিলে, আৰু তাতে সিহঁত এনেকৈ বুট মগু দি চাইছিলোঁ খায় নেকি বুলি। আৰু দুইটাই চাবচোন কি মৰম লগাকৈ যেন কথা পাতিছে, মানে মুক্ত হ'ল, এখন পবিত্ৰ ঠাইত আহি মুক্তি পালে তেনেদৰে লাগিছে। দুইটাই কথা পাতিছিলে। আৰু জাগীৰোড গ'লে যিহেতু আমি মাজতে পাই যাওঁ বিষ্ণু মন্দিৰ, তাতে আমি আহোঁতে সোমাইছোঁ, যিহেতু আমি এঠাইলৈ বুলি গৈছিলোঁ, সেইকাৰণে আহোঁতে তাত সোমাইছিলোঁ। আৰু সোমাই তাতে কিছু ফটো তোলা হৈছিলে, ভিডিঅ' কৰিব নহ'লে, তাতে ফটো উঠালোঁ। আৰু এয়া মন্দিৰত মোৰ ল'ৰা আৰু ল'ৰাৰ মামাক এনেকৈ ফটো চটো অলপ উঠালোঁ। আৰু অলপ টাইম থাকি আমি ঘৰলৈ বুলি আহিলোঁ। এনেকৈ ফটোবোৰ উঠাই কৰি ঘৰলৈ আহি গ'লোঁ। ভাবিছিলোঁ মাজত ৰাস্তাতে এখন পাৰ্ক পায়, হৰ্ণবিল পাৰ্ক, তাত সোমাম বুলি ভাবিছিলোঁ, কিন্তু সময়ৰ নাটনি আৰু ৰ'দো বহুত আছিল, সেইকাৰণে আমি সোমোৱা নহ'লে। ভাবিছোঁ বেলেগ এদিন যাম আৰু তালৈ। সেয়াই আছিল আজিৰ দিনটোৰ আমাৰ ভ্ৰমণ। আৰু এই চাওক না, আমাৰ ঘৰৰ ফুল, গোলাপ ফুল, এই ফুলটো অনা আমাৰ 2 বছৰ হৈ গ'ল। 2 বছৰ পিছত এতিয়া ফুলিছে। তো এটা চাইড যেতিয়া মৰি যায় আকৌ ইটো চাইড ফুলে। গোটেই ফুল ফুলিলে কি মৰম লাগিব, কিন্তু এটা চাইড মৰি যায়, তাৰপিছত এটা চাইড ফুলে। কিয় তেনেকুৱা হয় আপোনালোকে জানে যদি জনাই দিবচোন কমেণ্ট কৰি। আৰু এই ফুলটো চাওক না, ইমান মৰম লাগে, কিন্তু ফুলটোৰ মই নাম নাজানো। আৰু এয়া হৈছে আমাৰ মানুহজন আৰু ননদজনীয়ে মিলি কৰা খেতি, জলকীয়া খেতি। বহুত ঘন হ'ল, ইয়াৰ পৰা আঁতৰাই হয়তো বেলেগত ৰুবগৈ। আৰু এইকেইটা আমাৰ ঘৰৰ নতুন সদস্য। অহাৰ পিছত তেওঁ ল'ৰাক ৰাখিব, তেতিয়া মই আৰু মোৰ ভণ্টি মিলি, মানে মোৰ ননদজনী মিলি ভাত বনামগৈ। ঠিক আছে, আজিলৈ ভিডিঅ'টো মই ইমানতে ৰাখিলোঁ। কি ভুল হৈছে, হয়তো বহুতখিনি ভুল হৈছে, কি ভুল হৈছে মোক কমেণ্ট কৰি জনাই দিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, কাৰণ মোৰ প্ৰথম ভিডিঅ' এইটো। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।